নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল চালমাছ কৰ্ণাৰলৈ। আশা কৰোঁ আপোনালোক ভালে আছে। আৰু এতিয়া ৰাতিপুৱাই মই এটা ব্ৰাইডেল মেকআপলৈ যাবলৈ ওলাইছোঁ। আৰু পূৰা একদম আন্ধাৰে হৈ আছে, এতিয়াই যাম মানে। আৰু গৈ পোৱাৰ পিছত আপোনালোক দেখুৱাই আছোঁ ব্ৰাইডেল মেকআপটো। আৰু আমি আহি আছোঁ, আজি মাও মোৰ লগত আহিছে আৰু আমি এতিয়া গৈ আছোঁ। আৰু আহি পাই গ'লোঁ আৰু এইজনী আছে ব্ৰাইড আৰু মোৰ বস্তুবিলাক ইয়াতে উলিয়াই লৈছোঁ ভালকৈ। আৰু এতিয়া মই ষ্টাৰ্ট কৰি দিছোঁ। মেকআপটো কমপ্লিট হৈ গ'ল আৰু কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন। আমি তাৰ পৰা আহি পালোঁ আৰু এতিয়া বগৰীৰ মিঠা আচাৰ বনাম আৰু আপোনালোককো দেখুৱাম, চাই যাব। এইখিনি বগৰী ৰ'দত শুকোৱা গৈছিলে আৰু ধুনীয়াকৈ শুকাই গৈছে। আৰু এইখিনি মই অলপমান ফালি দিম যাতে মছলাখিনি ভালকৈ ভিতৰলৈ সোমাই যাব পাৰে আৰু বেছি টেষ্টি হয়। আৰু সেইকাৰণে মই এনেকৈ ফালি দিছোঁ আৰু এয়া ফলা হৈ গৈছে। এয়া এচামুচ পাঁচফোৰণ, কেইটামান ইলাচি, এচামুচ শুকান জলকীয়াৰ গুড়ি, এচামুচ ধনিয়াৰ গুড়ি আৰু এবাটি গুড় আৰু কেইটামান শুকান জলকীয়া লোৱা গৈছে। আৰু এয়া মই কেৰাহীত দিলোঁ তেল, মিঠাতেল। আৰু এতিয়া মই গোটেইখিনি মছলা ইয়াতে দি দিম। পাঁচফোৰণ, ইলাচি আৰু শুকান জলকীয়া দি দিলোঁ আৰু লগতে এইখিনি গুড় দিলোঁ। আৰু এইখিনি এতিয়া 5 মিনিটৰ কাৰণে লৰাই থাকিব লাগিব, যেতিয়ালৈ গুড়খিনি গলি নাযায়। আৰু মই এনেকৈ লৰাই আছোঁ। আৰু সোৱাদ অনুসৰি ইয়াতে এচামুচ মই দিলোঁ নিমখ আৰু এচামুচ হালধিৰ গুড়িও দিয়া গ'ল। গুড়খিনি ধুনীয়াকৈ গলি গৈছে আৰু এতিয়া ইয়াতে বগৰীখিনি দি দিম আৰু 10 মিনিটৰ কাৰণে লৰাই থাকিম যাতে মছলাখিনি ভালকৈ সোমাই যায়। আৰু এতিয়াই ধনিয়াৰ গুড়ি আৰু জলকীয়াৰ গুড়িখিনি ইয়াতে দি দিম। নেমু টেঙাৰ এফাল কাটি ইয়াতে ৰসখিনি দি দিছোঁ, কাৰণ ভিনেগাৰ নিদিওঁ। বগৰী টেঙা মিঠা আচাৰ ৰেডি হৈ গ'ল আৰু খাবলৈও বহুত বেছি টেষ্টি লাগিছে। ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।